Good morning. Our hoy goal. Good day. Edika porilu mane. Egini jaya. Kone juni? Mane ki? Hello guys. Good morning. Welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টি। আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ যেহেতু মোৰ এইকেইদিন মানে ভিডিঅ' মানে ইউটিউব চেনেল বা এনেকুৱা কিবা কিবিৰ পৰা অলপমান দূৰত আছিলোঁ যেহেতু মই HLC দিছিলোঁ এইবাৰ আৰু ৰিজাল্ট এবাৰ নকওঁ এতিয়া। আৰু আজিৰ কিছুমান মানে বিশেষ ব্যক্তি আহিব আমাৰ ঘৰলৈ নহয় আমাৰ গাঁৱলৈ আৰু তেওঁলোকৰ লগত মই কিবা কিবি কৰিম আৰু সেইখিনি মুহূৰ্ত আপোনাক দেখুৱাম। এতিয়া মই গা পা ধুই লওঁ আৰু ঘৰত যিখিনি কাম মায়ে কৰিব দিছে তো সেইখিনি কৰি লওঁ আৰু যদি তেওঁলোক আহি পায় নিশ্চয় এতিয়াই দেখুৱাম আৰু তেতিয়াই তেওঁলোকক চিনাকি কৰাই দিব পাৰিম। তাত অকল ল'ৰাই নহয় ছোৱালীও আহিব তো গোটেইখিনিকেই চিনাকি কৰাই দিম। আমি অলপমান বিশেষ কিবা এটা কৰি আছোঁ তো সেইখিনি ইউটিউব চেনেলৰ জৰিয়তে আপোনালোক দেখাম। এতিয়া মই আহোঁ অলপ পিছত আকৌ লগ পাই আছোঁ। আমাৰ হৈ গ'ল গোটেই কাম বন কৰি ভাত খাই ল'লোঁ আৰু এতিয়া মই ওলাই ল'লোঁ ড্ৰেছটো কৰিলোঁ। একচুৱেলি আমাৰ আজি সেই যিকেইগৰাকী ব্যক্তি আহিব তেওঁলোক অহাৰ কাৰণ হৈছে আজি শ্বুটিং আছে আমাৰ এখনি নতুন ফিল্ম আহি আছে শ্বৰ্ট ফিল্ম তো তাত মই এক্টিং কৰিছোঁ আৰু পৱনদাৰ ঘৰত সেই ব্যক্তিকেইগৰাকী সকলোখিনি আহি পাইছে আৰু মানে আজি ছেকেণ্ড ডে শ্বুট হয়। কালি মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, কালিও ভ্লগ দিব খুজিছিলোঁ বাট অলপমান অসুবিধাৰ কাৰণে মই দিয়া নহ'ল। কালি এক্সাম আছিলে তো এক্সামৰ পৰা আহি মই দিব নোৱাৰিলোঁ। তাৰপিছত আজি ভাবিলোঁ দি দিওঁ সেইকাৰণে ওলাই পিনি ভ্লগটো দি ষ্টাৰ্ট কৰি দিলোঁ। আকৌ ভাত পানী খাই গা পা ধুই গোটেইখিনি কামখিনি কৰি ল'লোঁ। এতিয়া ব'লক পৱনদাৰ ঘৰলৈ যাওঁ আৰু সেই ব্যক্তিকেইগৰাকীক চিনাকি কৰাই দিওঁ। তো এতিয়া মই মানে শ্বুটিং আৰু অলপমান পিছতে শ্বুটিং ষ্টাৰ্ট হৈ যাব আৰু এয়া আমাৰ চুমি আৰু এইফালে বাহিৰত সকলোখিনি আছে মানে নকওঁ আৰু পিছত কৈ আছোঁ। আৰু এতিয়া কি কৰিম কি নকৰিম সকলোখিনি আপোনাক দেখাম আৰু কেনেকৈ শ্বুটিং কৰোঁ কি কৰোঁ গোটেইখিনি আৰু ধেমালিও হ'ব কিছুমান। এয়া চুমি থাকিব আপোনালোকে আৰু আমাৰ নিশ্চিতাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে আৰু ভাল ভাল ভিডিঅ' চাব পাব ন তো কৰিব। আৰু এইফালে আমাৰ হিৰ' আছে এয়া ডাইৰেক্টৰ ছাৰ এয়া চুমি এয়া টিকলি আমাৰ এইফালে আমাৰ গাঁৱৰে আইতাহঁতৰ ঘৰত আছোঁ তাকে দেখাই আছোঁ। এয়া শ্বুটিং ষ্টাৰ্ট হৈ গ'ল আমাৰ কৃতিকা কৈ না আমাৰ তো আমাৰ এটা শ্বুট কমপ্লিট আজিৰ আৰু এইফালে ড্ৰেছ চেঞ্জ কৰি দিলোঁ আৰু তাইও ড্ৰেছ চেঞ্জ কৰিব যাই আছে। মোৰো সতিনী মা মই বেঙি আমাৰ ল'ৰাৰ শ্বুটিং মানে ল'ৰাৰ ড্ৰেছটো চেঞ্জ কৰিব গৈছে আৰু এইফালে কৃতিকাও ড্ৰেছটো চেঞ্জ কৰিব গৈছে। মইতো পুটুককৈ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু ধেমালিও হৈছে বহুত কিবা কিবি। তাৰপিছত আৰু এজনী হিৰ'ইন আনিব আছে অলপ পিছত চমঞ্চলে হিৰ'ইনজনী আনিব যাব। নামটো পাহৰিলোঁ বাৰু দেখাম কোন হয় তেওঁ আৰু বাকী শ্বুটিংখিনি আৰু মাজে মাজে অলপ ক্লিপছ দিম আপোনালোকক তো চাই থাকক গোটেই ভিডিঅ'ত আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব আমাৰ ধেমালিবোৰ চাব আৰু কিবা যদি ভুল হয় তাত আমাক ক্ষমা কৰি দিব ভুল নুবুজিব কাৰণ আমি ধেমালিতে হয়তো কিবা কৈ দিব পাৰোঁ। তো তেনেকুৱা গোটেই ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে এটা খণ্ড মিছ হৈ গ'লে বহুত ভাল মানে বেয়া লাগিব। এয়া ৰেডি হৈ গ'ল এজন মানে এইজন কি মানে মোৰ দাদা হ'ব। এইফালে আমি যিটো মানে শ্বৰ্ট ফিল্মৰ মানে শ্বুটিং কৰি আছোঁ দাদাই লিখিছে মোৰ দাদা হয় মানে কেনেকুৱা ওপৰত মানে অলপ ক'ব পাৰি নেকি? যিহেতু আজিকালি সামাজিক মাধ্যম বহুত চৰ্চা হৈ থাকে ধৰ্মৰ ওপৰত সেই আধাৰতে মই এখন নতুন শ্বৰ্ট ফিল্ম লিখিছোঁ অপ্ৰিয় অন্ধকাৰ নাম দিছোঁ। হিন্দু প্ৰেম আৰু মুছলিম প্ৰেম তেনেকুৱা দুজনৰ মাজতে প্ৰেম কাহিনী এটা আধাৰত হ'ব। আপোনালোকে চাব ভাল পালে জনাব বেয়া পালেও ক'ব যে আমি আগলৈ আগুৱাই যাব পাৰোঁ। ঠিক আছে।
এতিয়া বাকীখিনি শ্বুট কৰিম আমাৰ ডাইৰেক্টৰ ছাৰ আৰু এইফালে তো বাকীখিনি চাই থাকক আপোনালোকে ভিডিঅ'টো শ্বুটিং চলি আছে তো এতিয়া আমি বেলেগ এটা শ্বুটিঙত আছোঁ মানে আমাৰ পাৰ্টৰে হয় কিন্তু আমাৰ শ্বুট নাই আৰু এই সেই নতুন বাজনী মই পিছত আপোনালোকক লগ কৰাই দিম বাৰু আৰু আমাৰ ফটো ছেশ্যন চলি আছে এইফালেতো ফটো ছেশ্যন সেইফালে শ্বুটিং চব আৰু ফটো ছেশ্যন শ্বুটিং চব একেবাৰে লগ লাগি গৈছে একেবাৰে ফটো ছেশ্যনৰ মাজতে আমি দুজনী ছোৱালী মানে ৰিলছ বনাই থাকোঁতে এনেকুৱা পৰিলোঁ মানে এইখিনি জেগাত পূৰা মানে অৱস্থা বেয়া হৈ গৈছে মই মাত্ৰ মুখ হাত ধুই আহিলোঁ একেবাৰে আমি ইয়াত বহি আছোঁ এইফালে আমাৰ শ্বুটিং এতিয়ালৈকে এটা শ্বুটিং শেষ হোৱা নাই কিন্তু আমি পূৰা কমপ্লিট আমি মানে পূৰা মানে কি কওঁ ভিউজটো সকলোৱে চাব পাৰি ইমান ধুনীয়া লাগিছে শেষ হৈ গ'ল আৰু ৰাতিৰ শ্বুটিং আছে ল'ৰাবোৰৰ তো এয়া সকলোখিনি এতিয়া ঘৰত যাম আপোনাক সকলোকে যে কৈছিলোঁ এজনী নতুন বা আহিছে এয়া হৈছে নতুন বা নামটো হেল্ল' ভায়লিনা নাথ ঋতিকাক চিনি পায়ে এতিয়া বলক যাওঁ ঘৰত এয়া চাওক এই বাজনীৰ ফটো ছেশ্যন চলিছে এইবাৰ আমি ফটো উঠিছোঁ এইফালে কাৰ মানুহো আছে আমাৰ আমি চাই আছোঁ পিছফালে এখন এটা দুখন আৰু আগফালে এখন ফাইনেলি ঘৰ আহি পালোঁ আৰু সিহঁতে গ'ল ঘৰা ঘূৰি মানে আজি শ্বুটিং হোৱাৰ কথা আছিলে ৰাতি কিন্তু নহ'ল মানে নহ'ব চাগে মই জনাত মানে সিহঁতৰ ভাগৰ লাগিছে আৰু এনেই বাকীখিনি হ'ল আৰু আমি যিবোৰ শ্বুটিং কৰি আছোঁ সেইবোৰ শ্বৰ্ট ফিল্মৰ শ্বুটিং হয় আপোনালোকে জানে আৰু সেইবোৰ আমাৰ চেনেল আমাৰ এটা ক্ৰিয়েটিভ কৰ্ণাৰ আছাম বুলি এটা চেনেল আছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব নহ'লে হয়তো ভিডিঅ'বোৰ অলপ দেৰিকৈ পোৱা যাব আৰু মই পাৰিলে ডেছক্ৰিপশ্যন বক্সত মই চেনেলৰ লিংকটো দি দিম আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বহুত দিনৰ মূৰত আজি ভ্লগিং কৰিলোঁ বহুত ভাল লাগিল যদিও ইমান ভাল হোৱা নাই ইয়াতকৈ বেছি ভাল কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাওঁ এতিয়া বাবাই ভালে থাকক সকলো আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বাবাই